নমস্কাৰ বন্ধুসকল, নমস্কাৰ। ভালনে আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আমাৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ছানডে বুলি আমি অকণমান ওলাই আহিছোঁ কৰণ্ডি নামৰ এখন সৰু গাঁও এখনলৈ। ইয়াৰ ভৌগোলিক কেন্দ্ৰবিন্দু হয় জিঅ'গ্ৰাফিকেল চেণ্টাৰ পইণ্ট অফ ইণ্ডিয়া। চাওক, বলক আপোনালোকক মই দেখুৱাওঁ কি কি আছে ইয়াত। জবলপুৰৰ পৰা প্ৰায় 68 কিলোমিটাৰ আঁতৰত অৱস্থিত জিঅ'গ্ৰাফিকেল চেণ্টাৰ পইণ্ট অফ ইণ্ডিয়া ভাৰতৰ ভৌগোলিক কেন্দ্ৰবিন্দু। চেণ্টাৰ পইণ্ট অফ ইণ্ডিয়াত ধুনীয়াকৈ কৰ্ডিনেটছখিনি বনোৱা আছে, দেখিছে 4টা সিংহ। ইয়াত গোটেই ডিটেইলছখিনি আছে, ক'ত আছে কেনেকুৱাকৈ, ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টত আছে, ভিলেজ, গোটেইখিনি বস্তু ধুনীয়াকৈ লিখা আছে ইয়াত। অশোক স্তম্ভৰ তলত লিখি থোৱা আছে বস্তুখিনি। এইটো চাইডে হিন্দীত লিখা আছে। চাওক, এইটো চাইডে পাৰ্কৰ নিচিনা বনাইছিলে, কিন্তু ইমান ধুনীয়া নহয় ঠাইডোখৰ। বনাই সম্পূৰ্ণ হ'লে চাগে আৰু ধুনীয়া হ'ব ঠাইডোখৰ। চাৰিওফালে পাহাৰ আছে, বহুত ধুনীয়া। এওঁ ইয়াৰ চকীদাৰ হয়। क्या नाम है आपका? चंद्रशेखर। आप इधर ही रहते हैं? कहाँ पर रहते हैं? वही मकान। ओके, ठीक है। कितना साल हुआ आपको? हो गया 1.5 साल। 1.5 साल ना? पहले से आप ही थे? हाँ, ओके, धन्यवाद। ইয়াত বহিবলৈ ধুনীয়াকৈ বনাই দিছে ইয়াত। চাওক, ধুনীয়া গছ এজোপা আছে, মানুহ বহি আছে চাৰিওফালে। ইতিহাস চক্ৰ আছে, কথাখিনি স্পষ্ট নাই, ৰংবোৰ গুচি গৈছে। এয়া চাওক, ঘেঁহু খেতি আছে চাৰিওফালে, পানী দিছে। নিজান ঠাইডোখৰ ভাল লাগিছে আহি মেলি। আপোনালোকেও কেতিয়াবা মধ্যপ্ৰদেশত আহিলে এই ঠাইডোখৰ চাই যাব পাৰিব। সম্পূৰ্ণ হ'লে চাগে আৰু ধুনীয়া হ'ব ঠাইডোখৰ।